সকলোকে নমস্কাৰ জনাইছোঁ, গুড মৰ্ণিং জনাইছোঁ। মোৰ কাৰণে এতিয়া গুড মৰ্ণিং হৈছে, মানে কি উঠিব হৈছে 10টা বাজিলে দিয়ে। মই ৰাতি অকণমান শুৱাটো দেৰি হয়, সেইকাৰণে ৰাতিপুৱা উঠাটো অকণমান দেৰি হয়। মোৰ বিচনাতে মুখ চুখ নোধোৱাই মই খাওঁ, সেইটো মিছা ক'বলগীয়া নাই। সেইটো হৰলিক্স অকণে উটছ নে কি বুলি কয়, উটছ দিছে। বহুতবাৰ জগালেহি মোক, এইবাৰ হাত পালোঁ আৰু তাৰপৰা উঠি এনেকৈ খাই দিম মানে খাই দিম আৰু ৰাক্ষস বুলি নহয়, মানে এনেকৈ খোৱা অভ্যাস হৈ গ'ল, মানে উঠাই লাহতে এইটো খোৱা অভ্যাস হৈ গ'ল। ঠিক আছে, খাই লৈ পিনি মই হাত ধুম, তাই ডিউটিলৈ ৰোৱাকৈ আৰু মই মানে ৰেডি হৈ যাম আৰু ৰাইড থ'বলৈ। তাৰপিছতে নিজেই যাম, ভাইটি মই যাম, 12টামান বজাত যাম আৰু আজি দেখুৱাম আজি মই ইয়াৰ পৰা গৈ ডিউটিত কি কৰোঁ, কি নকৰোঁ, নহ'লে কি ভিডিঅ' বনাম, বেলেগটো ভিডিঅ' বনাবলৈ ক'ৰবাত ফুৰিবলৈ যাবলৈ সময় নাই। ক'ৰবাত ফুৰিবলৈ যাবলৈ সময় থকা হেঁতেনো বেলেগ কথা, বা সেইমতে সময় সুবিধা মিলিবও লাগিব। সেইকাৰণে ডিউটিতনো কি কৰোঁ, কেনেকৈ যাওঁ, সেইবিলাককে দেখুৱাম। ঠিক আছে, এয়া মই ৰেডি। অঁ, টিফিনটো ভৰাই দিয়ে তাত, তাৰপিছতে মই থৈ আহোঁগৈ। যিয়ে নাথাকক ভৰাই দিয়া তাত, দেৰি হৈছে। এতিয়া চাটনি দেখাই থাকিবলৈ সময় নাই। ব্ৰাছটো লৈ লওঁ, এইটো তাইৰ পাছ, এইটো মোৰ পাছ, সিহঁতৰ দৰকাৰ হ'বতো থ'বলৈ যাওঁতে। এই কাজিয়া হেল্ল' কোৱা, কিবা এটা কোৱা। গুড মৰ্ণিং। আমি আৰু পালোহি, দিনতহে ওলাওঁ আমি ৰাতি সোমাওঁ, মানে আমি নিশাচৰ প্ৰাণী, আমি ৰাতিহে সোমাওঁ। আমাৰ ডিউটিয়ে এইটো, উপায় নাই। সংসাৰৰ মায়া মোহত আবদ্ধ হৈ পেলাই আৰু ডিউটিলৈ ওলাই আহোঁ আৰু ৰাতি সোমাওঁ, ৰাতি ভাতকেইটা খাই আৰু আকৌ বিচনাত, আকৌ ৰাতিপুৱা সেই একেই আৰু। তোমাৰ কেছটো মিলি থাকিলে ভাল হয় নাই? মোৰ কেছ মিলি থাকিলে আৰু। ডেইলি কিমান টকা কালেকশ্যন কৰে আপুনি? মই আপোনাৰ ডেইলি কিমান সময় আপুনিহে জানিব, আপুনি পইচা ডেইলি কালেকশ্যন আপোনাৰ হয় মিনিমাম আপোনাৰ 3 ওপৰত থাকে। 3 লাখৰ ওপৰত থাকে। হয়। আপোনাৰ বেগটোতে আহে মানে মালটো? বেগটোত মোৰ মালটো নাহে, মোৰ 3 লাখৰ ওপৰত থাকিলে তেতিয়া মোৰ গাড়ী আহে, আৰু বেগটোত ইমানখিনি নাথাকে। ঠিক আছে, আপুনিতো আমাৰ পৰা নিব এতিয়া? আপোনাৰ পৰা নিম এতিয়া, দি আছোঁ, বেগৰ বেগ গৈ লওঁ। এই তাৰ কথাটো অকণমান এইটো আমাৰ ট্ৰেজাৰী হা, ট্ৰেজাৰী তেনেকৈ খোল খায়, ট্ৰেজাৰীৰ পৰা পইচা ওলাব। এইটো মোৰ চিষ্টেমটো। ছোৱালী হাই, কি কৰিছা? কি ৰিপৰ্ট বনাই আছে এইটো দেখাই দিয়া। ৰিটাৰ্ণ ৰিপৰ্ট মানে এক্সচেঞ্জৰ কি কৰিব লাগে? ৰিটাৰ্ণ কৰিবলৈ হ'লে কি কৰিব লাগে? কাষ্টমাৰজনে ৰিটাৰ্ণ কৰিবলৈ হ'লে কি কৰিব লাগে? তেখেতে যদি মানে বিল কৰিছে, যিখন বিল লাগে, বিল কৰে সেইখনটো লাগিব, তাৰ লগতে যিকেইটা প্ৰডাক্ট এক্সচেঞ্জ কৰিব সেইটো লাগিব। ইয়াত এণ্ট্ৰি কৰিব লাগিব। এইখন আপোনাৰ এক্সেল হয়, এইখনত যেতিয়ালৈকে এণ্ট্ৰি নহয় তেতিয়ালৈকে ৰিপৰ্ট নহয়, আৰু ৰিপৰ্ট নহ'লে পিছত ময়ে গালি শুনিম আৰু সেইটো কাৰণে। তাৰপৰা CN নাম্বাৰটো ওলাব, ইয়াৰ পৰা CN নম্বৰ ওলায়। এইটো এটা কপি থাকে। এইটো আপোনাৰ ৰিটাৰ্ণ মানে গেট শ্লিপ হয়, এইটো চিকিউৰিটিয়ে লিখি দিয়ে। তাৰপিছত আপোনাৰ যিখন এক্সেঞ্জ থাকিব ইয়াৰ লগত কানেক্ট হৈ যাব, এইটো গেট কানেক্ট হ'ব। ইয়াৰ পৰা CN নাম্বাৰ ওলাব, CN নাম্বাৰটো লোৱাৰ পিছতে তালৈ যাব। তাৰপিছত আপোনাৰ যিটো কাউণ্টাৰ থাকে, আমাৰ কেছ কাউণ্টাৰ, তাত যাব, তাত আকৌ ফিল কৰিব, যিটো নতুন প্ৰডাক্ট আছে তাৰ লগত এডজাষ্টমেণ্ট হৈ যাব। সেইটোৱে এজনী আমাৰ ভণ্টি লগৰে হয়, ইয়াতে ষ্টাফত জইন কৰিছে।
ধুনীয়াকৈ কাম কৰে। কাম ছোৱালীজনী সৰু যদিও কাম বহুত জানে, ছিষ্টেমৰ কাম গোটেইখিনি জানে, ভাল লাগে সেইকাৰণে। ঠিক আছে, লাগি থাকে। মোৰ কামটো হ'ল, মই গোটেই কামটো নেদেখালোঁ, আপোনালোকে বিৰক্তি পাব। সেইকাৰণে যাওঁ, এইটো কিড ছেকশ্যনতে, লেডিজ ছেকশ্যনতে দেখাই যাওঁ। এইবিলাক অফাৰ চলি আছে, 400 টকীয়া 500 টকীয়া বস্তুবিলাক 100 টকাত দিছে মাত্ৰ। ইয়াতো তেনেকৈ 250 টকা বা 650 টকা মূল্যটো 200 টকাত দিছে। এইবিলাক এনেকৈ সজাই থয়। এইবিলাক চাইজ ৱাইজ পেটাৰ্ণ ৱাইজ থাকিব লাগিব। 2 বছৰ পৰা 9 বছৰলৈকে কিমান টকাৰ ভিতৰত পাব, 150 টকাৰ ভিতৰত দেখা আছে ধুনীয়াকৈ। এডাল আইৰেডত কিমান পিচকৈ থাকিব লাগে তাৰ পৰ্যন্ত আমাৰ ছিটত এক্সেল ছিটখন যিখন দেখাইছিলোঁ সেই এক্সেল ছিটখনত উল্লেখ থাকে। এডাল আইৰেডত কিমান লাগিব। এইটো গণ্ডোলা বুলি কয়। এই গণ্ডোলাটোত কিমান পিচ থাকিব লাগিব, কিমানটা আইৰড হ'ব লাগিব, এইডালক আইৰড বুলি কয়। এইডাল লোহাৰ যিডাল, এইডাল আইৰড হয়। ইয়াত কিমান পিচ থাকিব লাগিব আৰু কিমান টকাৰ পৰা কিমান টকালৈকে থাকিব, ইয়াত কি থাকিব, সেইবিলাক গোটেইবিলাকে ইয়াত উল্লেখ থাকিব। এনেকৈ আহি থাকিব। যোৰ বস্তু য'ত ত'ত লগাব নোৱাৰে। ইয়াত মন কৰিলে মানে ইয়াত হেঁচি বস্তু লগাব নোৱাৰে। ইয়াত যিমান পিচ দৰকাৰ হ'ব, যিমান পিচ লগাবলৈ দিব কোম্পানীয়ে, সেইমতে লগাব লাগিব। আমি আগতে ভাবোঁ কি এইবিলাক কাপোৰৰ দোকান, বস্তু আনে, বস্তু বিকে, কিন্তু ভিতৰত সোমাই গম পাইছোঁ যে 3-4 বছৰ যেতিয়া মেনেজাৰ লেভেলত আহিলোঁ তেতিয়া গম পাইছোঁ ইয়াত বহুতো ফৰ্মেলিটিছ থাকে, এজেণ্ডা থাকে, টাস্ক থাকে, সেইমতে কাম কৰিব লাগে। ইয়াতে এতিয়া ধৰি লৈছোঁ বয়জৰ জিন্স 2 বছৰ পৰা 9 বছৰলৈকে 250 টকা বা 900 টকা লাগে। ইয়াত সেইটো MRP থাকিব লাগিব, সেইটো এজে থাকিব লাগিব। ইয়াত কিমান পিচ খাব সেইমতে উল্লেখ থাকে। ইয়াত বোলে 26 পিচ খাবলৈ হ'লে ইয়াত 26 পিচে লগাব লাগিব। ইয়াতকৈ এপিচো বেছি লগাব নোৱাৰিব, এপিচো কম লগাব লাগিব। এইটো ডেঞ্চিটি বুলি কয়। ল' ডেঞ্চিটি, হাই ডেঞ্চিটি। ল' ডেঞ্চিটি হ'লে মানে কোম্পানী বহুত গালি পাৰে। কিয় গালি পাৰে? কাৰণ কেলৈ আমি বস্তু সময়ত উলিয়াই দিয়া নাই। মানে আমাৰ ওচৰত বস্তু ষ্টক আছে ডিচিত, মই আপোনাক ডিচিটো দেখাইছিলোঁ আপোনালোকক। সেইমতে তাৰপৰা বস্তু ওলাই অহা নাই, ইয়াত লগা নাই, আৰু কাষ্টমাৰে বিচাৰি পোৱা নাই বুলি সেইটো মানে এটা ৰিপৰ্ট দিব লাগে কিহৰ কাৰণে লগোৱা নাই। ঠিক আছে, সেইখিনি তেনেকৈ ধুনীয়াকৈ পেটাৰ্ণ ৱাইজ, চাইজ ৱাইজ ডিছপ্লে কৰা থাকে। ডিছপ্লে ফৰ্মেলিটিছ কিছুমান থাকে, ইয়াত নিয়ম কিছুমান থাকে, কেনেকৈ লগাব লাগে, কি কৰিব লাগে। এই ডমিনবিলাকো লগোৱা ভাগ আছে। ডমিনৰ কিছুমানৰ হাত নাথাকে, কিছুমানৰ মূৰ নাথাকে, তাৰো এটা ৰুলছ আছে, SOP আছে ডমিনৰ। এইটো এটা, এইবিলাক শ্বুট হয় সৰু ল'ৰা ছোৱালী। গোটেই ষ্ট'ৰখন 10,000 স্কোৱাৰ ফিটৰ, কিন্তু আমাৰ বিজনেছ চলি আছে 9,487 স্কোৱাৰ ফিটত। পাৰ স্কোৱাৰ ফিট আপোনাৰ 65 ৰুপিছমান দিব লাগে, মানে 6 লাখমান টকা বিল ইয়াৰ পৰা পে'মেণ্ট কৰিব লাগে মাহেকৈ ৰেণ্টটো। ইয়াতে চলি আছে CR স্কেনিং। CR স্কেনিং হয় নাই? CR স্কেনিং আমাৰ এইটোত কৰে। এইটো DC বস্তু হয়। ইয়াতে স্কেন কৰিলে ওলাই যাব কোনটো বস্তুত ডিছকাউণ্ট আছে, ডিছকাউণ্ট নাই। যদি ডিছকাউণ্ট আছে সেই ডিছকাউণ্ট থকাখিনি ডিছকাউণ্ট থকা জেগালৈ যাব। এইটো লেডিজ ডিভিজন। হেমন্তৰ স্কেন কৰিছা নেকি? স্কেনাৰটো এজন আমাৰ নতুন ষ্টাফ নতুনকৈ জইন কৰিছে। এইটো আমাৰ প্ৰচেছিং এৰিয়া। ইয়াতে যিমান কাপোৰ কানি নতুন আহে সেইবিলাক প্ৰচেছিং হয়। গোটেই বস্তুখিনি ইয়াৰ পৰা ওলায়। ষ্ট'ৰ DC-NT4 ষ্টাফ অনলি। এজন আমাৰ DC ষ্টাফ দিনামণি। ইয়াতে সুবিধা আছে। এইটো আমাৰ LP। এই LP মানে এইটো পুলিচ হয়। ঠিক আছে, লোকেল পুলিচ। মানে যেনেকৈ চৰকাৰৰ আণ্ডাৰত এজন পুলিচ থাকে, এনেকুৱা কোম্পানীৰ আণ্ডাৰত এজন পুলিচ থাকে, সেইজনে যে লোকেল পুলিচ। এইবোৰ DC বিন হয়। এইটো ইয়াতে বিন দেখিছে, এই বিনত স্কেন হ'ব। স্কেন কৰাৰ পিছত কাপোৰ থাকে। এই কাপোৰখিনি ওপৰৰ পৰা যিমান পিচ আহে ইয়াৰ পৰা উলিয়াবলৈ সিমান পিচ ওলাব, ফ্ল'ত যাব।
হয় নে এল পি কি কোৱা কোৱা কিবা এটা কোৱা লাইক এণ্ড ছাবস্ক্ৰাইব অঁ লাইক এণ্ড ছাবস্ক্ৰাইব হা নিতুল ভকলৌ আহি দিনটো মত অন্তিম পৰ্যায়ত উপনীত হৈছোঁ নিতুল কিবা ক'বা নেকি এনেই কিবা এটা কোৱা হ'বলগীয়া আছে কাম সামৰিম আৰু ঘৰলৈ যাম তুমি সদায় ঘৰলৈ যাবলৈ কেলৈ ইমান খৰধৰ কৰা নাই ঘৰখনে বৰ ভাল লগা জেগা আছে যদি ঘৰখনে হয় নি কিয় ঘৰখনতে ভাল লাগে হয় নি কাৰণটো এতিয়া ক'ব নোৱাৰিম দেই কাৰণ আছে বহুত কাৰণ আছে ঘৰত ভাল পোৱা হয় নি তাই এটা কাৰণ কোৱা নাই এটাও ক'ব নোৱাৰিম নে ল'ৰাটোৰ কাৰণেতো ক'ব পাৰা ল'ৰাটোৰ কাৰণেতো সি শুৱেগৈ মই যোৱালৈ হয় নি তাৰমানে তুমি দিনটো মানে তোমালোকৰ সেইফালে পোহৰ নে আন্ধাৰ কি নেদেখা আৰু হয় নহয় নিশাচৰ পানী ন এতিয়া সামৰিলোঁ গুড নাইট শুভৰাত এনেকৈ দিনটো পৰিক্ৰমা হ'লেও ভিতৰত থাকিলে ৰাতি নে দিন একো ধৰিব নোৱাৰিব